নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল। আজি আলোচনা কৰিবলৈ লৈছোঁ পৰিৱেশ ভূগোল পাঠটোৰ পৰা ২৪ নম্বৰ পেজটোৰ পৰা বননি ধ্বংস বা নিৰ্বনীকৰণৰ বিষয়ে। বননি ধ্বংস বা নিৰ্বনীকৰণ পৃথিৱীয়ে সন্মুখীন হোৱা পাৰিৱেশিক সমস্যাবোৰৰ অন্যতম প্ৰধান সমস্যা হৈছে বননি ধ্বংস। আমি আগৰ পাঠত পাই আহিছোঁ যে পাৰিৱেশিক সমস্যা আমাৰ পৃথিৱীত বহুতো আছে আৰু সেই পাৰিৱেশিক সমস্যাবিলাকৰ ভিতৰত এটা প্ৰধান সমস্যা হৈছে বননি ধ্বংস বা নিৰ্বনীকৰণ। কোনো এখন ঠাইত পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাৰ বাবে সেই ঠাইখনত উদ্ভিদৰ আৱৰণ অতিকৈ প্ৰয়োজন। কোনো এটা অঞ্চলত মুঠ মাটিকালিৰ প্ৰায় ৩৩% ভৈয়াম অঞ্চল আৰু পাহাৰীয়া অঞ্চলত কমেও ৬০% উদ্ভিদৰ আৱৰণ থাকিলেহে পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্য ৰক্ষা হয়। অৰ্থাৎ পৰিৱেশ এটাত বা কোনো এখন ঠাইত যদি এই পৰিমাণৰ উদ্ভিদ নাথাকে তেতিয়াহ'লে পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্য বিনষ্ট হয়। আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্য যেতিয়া বিনষ্ট হয় তেতিয়া ভূমিস্খলন, ভূমিক্ষয়, সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি, পানীৰ অভাৱ আদিৰ দৰে সমস্যাবিলাক পৰিৱেশত দেখা দিবলৈ আৰম্ভ কৰে। সেইবাবে আমি যিমান পাৰোঁ সিমান বননি ধ্বংস বা নিৰ্বনীকৰণ কাৰ্যটো ৰোধ কৰাৰ কাৰণে চেষ্টা কৰাটো অতি প্ৰয়োজন। এই বননি ধ্বংস বা নিৰ্বনীকৰণ কাৰ্য কি কাৰণত চলি আছে বাৰু, বা মানুহবিলাকে এই বননি ধ্বংস কাৰ্য কিয় কৰি আছে, তাৰ কিছুমান কাৰণ। বিজ্ঞান প্ৰযুক্তিয়ে মানুহৰ জীৱন প্ৰণালী উন্নত কৰাৰ কাৰণে শিল্প উদ্যোগৰ বিকাশ, যাতায়াত পৰিবহণৰ বিকাশ, যোগাযোগৰ বিকাশ আদি সম্ভৱ কৰি তুলিছে। ইয়াৰ ফলত বনজ সম্পদৰ চাহিদা বৃদ্ধি পাব ধৰিছে। ৰেলপথ, কাগজ উদ্যোগ, ৰাসায়নিক উদ্যোগ আদিৰ লগতে নানা ধৰণৰ নিৰ্মাণ কাৰ্যত ব্যাপক হাৰত বননি ধ্বংস কাৰ্য চলি আছে। আৰু লগতে জনসংখ্যাৰ বৃদ্ধিৰ ফলত ঘটা জনবসতিৰ প্ৰসাৰেও নিৰ্বনীকৰণ বৃদ্ধি কৰিছে। আমি জানো যে আমাৰ জীৱন প্ৰণালী বৰ্তমান সম্পূৰ্ণৰূপে বিজ্ঞান প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল, আৰু বিজ্ঞান প্ৰযুক্তিয়ে আমাৰ জীৱন প্ৰণালী উন্নত কৰাৰ কাৰণে শিল্প উদ্যোগৰ বিকাশ কৰিছে, যাতায়াতৰ বিকাশ কৰিছে, যোগাযোগৰ বিকাশ কৰিছে, আৰু এইবোৰ বিকাশ কৰাৰ ক্ষেত্ৰত বনজ সম্পদৰ প্ৰয়োজন হৈছে, যেনে ৰেলপথৰ কাৰণে, কাগজ উদ্যোগৰ কাৰণে। তাৰ উপৰিও বৰ্ধিত জনসংখ্যাই যেতিয়া সিহঁতৰ জনবসতিবিলাক প্ৰসাৰ কৰিবলৈ ল'লে তেতিয়াৰ পৰা এই নিৰ্বনীকৰণ কাৰ্য বা বননি ধ্বংস কাৰ্যটো বেছিকৈ বৃদ্ধি হ'বলৈ ধৰিলে। এয়া হৈছে কাগজ উদ্যোগত ব্যৱহাৰ হোৱা কিছুমান বনজ সম্পদ, কাঠ, বাঁহ ইত্যাদি। ঠিক আছে। বননি ধ্বংস হোৱা পৃথিৱীৰ কিছুমান অঞ্চল। পৃথিৱীৰ ঘন জনবসতি অঞ্চল, পৃথিৱীৰ যিবিলাক অঞ্চলত জনবসতি ঘন সেইবিলাক অঞ্চলত বিশেষকৈ বননি ধ্বংস হৈছে, নিৰ্বনীকৰণ কাৰ্য বেছিকৈ হৈছে। কাৰণ য'ত জনবসতি বেছিকৈ আছে তাত মানুহে জংঘল কাটি ঘৰ বান্ধিবলৈ লৈছে, গতিকে তাত নিৰ্বনীকৰণ কাৰ্য চলি আছে। ঔদ্যোগিক অঞ্চল, যিবিলাক অঞ্চলত উদ্যোগ স্থাপন হৈছে সেই উদ্যোগ স্থাপন কৰা অঞ্চলবিলাকত বননিবিলাক ধ্বংস কৰা হৈছে, বননিবিলাক কাটি তাত উদ্যোগ স্থাপন কৰিছে। মৰুপ্ৰান্তীয় শুকান অঞ্চল, ঢালযুক্ত পাৰ্বত্য অঞ্চল, ব্ৰাজিলৰ আমাজন অৱবাহিকাৰ চিৰসেউজীয়া অৰণ্য, কিছুমান মহাসাগৰীয় দ্বীপ যেনে প্ৰশান্ত মহাসাগৰীয় দ্বীপ, ইষ্টাৰ আইলেণ্ড আদি। পৃথিৱীৰ এইবিলাক অঞ্চলত বননি ধ্বংস কাৰ্য যথেষ্ট চলিছে। তাৰ উপৰিও আমাৰ দেশ ভাৰতবৰ্ষতো বনাঞ্চল হ্ৰাস হৈ আহিছে। ভাৰতৰ পৰিৱেশ আৰু বন মন্ত্ৰণালয়ে প্ৰকাশ কৰা 1999 চনৰ এক তথ্য অনুসৰি ভাৰতৰ মুঠ মাটিকালিৰ মাত্ৰ 19.39% উদ্ভিদৰ আৱৰণ আছে।
গতিকে ভাৰতবৰ্ষতো পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰিব পৰাকৈ বনাঞ্চল নাই। এই তথ্যৰ পৰা এইটোও গম পালো যে আমাৰ ভাৰতবৰ্ষতো পৰিৱেশ ৰক্ষা কৰিব পৰাকে বনাঞ্চল নাই। ইয়াৰ হৈছে ইষ্টাৰ্ট আইলেণ্ড। ইয়াৰ প্ৰশান্ত মহাসাগৰত আছে। বাওঁফালে ইষ্টাৰ্ট আইলেণ্ডৰ মেপখন দিয়া হৈছে আৰু সোঁফালে ইষ্টাৰ্ট আইলেণ্ডৰ এখন ছবি। এই ছবিখনত চোৱা, এই ছবিখনত কোনো ধৰণৰ গছ গছনি নাই। এই দ্বীপটোত সম্পূৰ্ণভাৱে গছ গছনি নোহোৱা হৈ গৈছে। ইয়াৰ হৈছে নিৰ্গুণীকৰণৰ কাৰণে মানুহে ইয়াত গছ গছনি কাটি ধ্বংস কৰি পেলাইছে। সেইকাৰণে ইয়াত আজি এই অৱস্থা হৈছে। ঠিক আছে। বননি ধ্বংসৰ ব্যৱস্থা, এই যে বননিবিলাক ধ্বংস হৈ আছে বা নিৰ্গুণীকৰণ কাৰ্য যে বেছিকৈ চলি আছে, ইয়াৰ বাৰু কিবা ব্যৱস্থা বা চৰকাৰে বা সংস্থাই বা মানুহবিলাকে কিবা ব্যৱস্থা কৰিছেনে তাৰ বিষয়ে? গোটেই বিশ্বতে আজি অৱশ্যে নিৰ্গুণীকৰণৰ কুফল আৰু অৰণ্য সংৰক্ষণৰ আৱশ্যকতাৰ প্ৰতি চৰকাৰ আৰু ৰাইজ আকৰ্ষিত হোৱা দেখা যায়। ৰাষ্ট্ৰসংঘৰ উদ্যোগতো এই দিশত চিন্তা চৰ্চা চলিছে আৰু কিছুমান কাৰ্যকৰী ব্যৱস্থাও লোৱা হৈছে। এতিয়া বৰ্তমান মানুহখিনি পৃথিৱীৰ মানুহখিনি যথেষ্টখিনি সজাগ হৈছে এই বননি ধ্বংসৰ ক্ষেত্ৰত। এই ক্ষেত্ৰত চৰকাৰেও বিভিন্ন ধৰণৰ আইন বা বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ৰাইজেও বা মানুহবিলাকেও এই বিষয়টোৰ প্ৰতি খুব মনোযোগী হৈছে। আৰু তাৰ উপৰিও ৰাষ্ট্ৰসংঘত ইয়াৰ বিষয়ে বিভিন্ন ধৰণৰ কাৰ্যকৰী ব্যৱস্থা লৈ আছে এতিয়ালৈকে। আৰু ভাৰতবৰ্ষতো বননি ধ্বংস ৰোধ কৰাৰ কাৰণে বিভিন্ন ধৰণৰ আন্দোলন হৈছিলে, যেনে চিপকো আন্দোলন, চাইলেণ্ট ভেলী আন্দোলন। এইবিলাক আন্দোলনৰ যোগেদিও জনসাধাৰণৰ মাজত যথেষ্টখিনি সজাগতা আনিছে। তদুপৰি বিশ্ব পৰিৱেশ দিৱস, বন মহোৎসৱ আদিৰ সময়তো বৃক্ষৰোপণৰ দৰে কাৰ্যসূচী হাতত লৈ অৰণ্যৰ সুৰক্ষাৰ প্ৰতি ৰাইজক আকৰ্ষিত কৰা হয়। আৰু তাৰ উপৰিও বিশ্ব পৰিৱেশ দিৱস, বন মহোৎসৱ এনেকুৱা ধৰণৰ কিছুমান কাৰ্যসূচী লৈ আমাৰ এই বননি ধ্বংস কাৰ্য ৰোধ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ চলি আছে। আচলতে বনাঞ্চলবোৰক প্ৰকৃত সুৰক্ষা দিয়াৰ লগতে নতুনকৈ পৰিকল্পিতভাৱে বৃক্ষৰোপণৰ যোগেদি বনাঞ্চল সৃষ্টি কৰিব পাৰিলেহে পাৰিৱেশিক সমস্যা কিছু পৰিমাণে হয়তো লাঘৱ কৰিব পৰা যাব। সেয়েহে কোৱা হয় যে গছ থাকিলেহে মানুহ থাকিব। এয়া আছিলে আমাৰ আজিৰ আলোচনাৰ বিষয়। ঠিক আছে, পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ নমস্কাৰ, ইমানতে সামৰিছোঁ।